আপোনালোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। আজি পুৱাই মই যাওঁ পাপাৰ শাকনি বাৰীখনলৈ আৰু আপোনালোককো লগতে লৈ যাম ব'লক। এয়া মায়ে সযতনে সজাই থোৱা আমাৰ ঘৰৰ সৰু ফুলনি বাৰীখন। এয়া ফুলজোপা ফুলিছে আৰু এইপিনে ফুলি আছে। মই ভালদৰে ফুলবোৰৰ নামবোৰ নাজানো। এই সময়ছোৱা বহুত ভাল লাগে ন, কাৰণ এই সময়ছোৱাতে সকলো সেউজীয়া শাক পাচলি পাওঁ আৰু বিশেষকৈ মোৰ এই সময়কৰণতে অতিকৈ প্ৰিয় শাক পাচলিবোৰ খাবলৈ পাওঁ। সেইটো কাৰণে মোৰ এই সময়ছোৱা বহুত ভাল লাগে। এইয়া সৰুকৈ এটা ওলকবি বান্ধিছে আৰু এয়া পালেং শাক সৰু সৰু হৈ আছে, কৰিছে গাজৰ, এয়া কৰিছে এটুকুৰা চুকা শাক। এয়া হৈছে টেঙেচি শাক দাইলত দিয়া খাই মোৰ বহুত ভাল লাগে। আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব। কেইখিলামান পালেং শাক ছিঙি লৈছোঁ, কাৰণ ল'ৰাটোক আজি ব্ৰেকফাষ্টত সেউজীয়া শাক পাচলিৰ কিবা এটা বনাই খুৱাব লাগিব, যিহেতুকে মোৰ ল'ৰাটোৱে সেউজীয়া শাক পাচলি প্ৰায়ে নাখায়। আচলতে মাকবোৰৰ এনেকুৱা সমস্যাবোৰ থাকে চাগে ন, মোৰো একেই সমস্যা। তাকে আজি কিবা এটা পদ্ধতি লগাই ল'ৰাটোক পালেং শাক খুৱাব লাগিব। আৰু কণী বাৰীখনৰ পৰা এইকেইডাল পালেং ছিঙি ল'লোঁ, যিহেতুকে আমাৰ ল'ৰাটোৱে সেউজীয়া শাক পাচলি খুব কম খায়। আজি এই পালেঙৰ কিবা এটা বনাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখুৱাম। ব'লক তেতিয়া যাওঁ, কিনো বনাওঁ আপোনালোককো দেখুৱাওঁ। ৰাতিপুৱাই পাপাই চুঙা চাউল পুৰি আছিলে। পালেং শাকবোৰ ধুই লৈছোঁ। ধুই লোৱা পালেং শাকখিনি ডাঙৰ চাইজত কাটি এটা মিক্সি বাতিত এটা পেষ্ট বনাই লৈছোঁ। আৰু এয়া লৈছোঁ অলপ আটা গুড়িৰ লগত এয়া দি দিছোঁ পালেং শাকৰ পেষ্টটো আৰু দিছোঁ নিমখ। ভালদৰে মিক্স কৰি লৈছোঁ। পালেং শাক পিছা বাতিটোতে অলপ পানী ভৰাই অলপকৈ দি এয়া গুড়ি আৰু পালেং শাকৰ পেষ্টটো অলপ সময় ভালদৰে মঠি লৈছোঁ, যাতে ৰুটিটো কোমল হয়, ল'ৰাটোৱে খাই ভাল পায়। আৰু সৰু সৰু গুটি বনাই বেলি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ সন্তানক এনেদৰে খুৱাব পাৰিব। ঠিক একেদৰে আধা ফাল বিট মিক্সিত পিচি লৈছোঁ আৰু এয়া লৈ লৈছোঁ আটা গুড়িৰ লগত এয়া দি দিছোঁ বিটৰ পেষ্টটো আৰু দিছোঁ নিমখ। ভালদৰে সানি এটা বিট পিছা বাতিটোৱে দি আটা গুড়ি আৰু বিটত অলপ পানী দি ভালদৰে মঠি লৈছোঁ। কেৰাহী গৰম হোৱাত ৰিফাইন তেলৰ সলনি দিছোঁ অলিভ অইল তেল, আৰু তেল গৰম হোৱাত এয়া এখনকৈ বনাই লৈছোঁ পালেঙৰ পুৰি আৰু বিটৰ পুৰি। আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ ল'ৰা ছোৱালীকো খুৱাব পাৰে। সকলোৱেতো জানেই, যিসকলে নাজানে তেওঁলোকৰ সুবিধাৰ্থে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি ল'ৰাৰ কাৰণে বনোৱা ব্ৰেকফাষ্টৰ থালিখন প্ৰায় ৰেডি হৈছে। এয়া দিছোঁ 2খন পালেঙৰ পুৰি আৰু এয়া দিছোঁ 2খন বিটৰ পুৰি আৰু পাপাই পুৰি থোৱা চুঙা চাউল। এয়া দিছোঁ অলপ গৰম গৰু গাখীৰ আৰু অলপ দিছোঁ কৰ্ণ আৰু দিছোঁ চেনি। আজি মোৰ ব্ৰেকফাষ্টৰ থালিখন ৰেডি হৈ গ'ল। এই সময়কণেই হৈছে গোটেই বছৰটোৰ কাৰণে গোল নেমু ভৰোৱা বতৰ, আৰু আপোনালোকৰ যিমান পাৰে গোল নেমু ভৰোৱা প্ৰণালীটো দেখুৱাই দিছোঁ। আৰু গোল নেমুবোৰ মই এতিয়া ভালদৰে ধুই লৈছোঁ আৰু ঠাৰিটো এৰুৱাই লৈছোঁ। আৰু আপোনালোকৰ যদিহে গোল নেমুবোৰ কেঁচা হয়, তেতিয়াহ'লে বাকলিৰ ওপৰৰ পাতলীয়া অংশ কটাৰীৰে অলপ ৰুকি ল'ব। গোল নেমুবোৰৰ গাত লাগি থকা পানীবোৰ শুকোৱালৈকে গোল নেমুবোৰ ভালদৰে ৰ'দত শুকুৱাই ল'ম। গোল নেমুবোৰ শুকোৱাৰ পিছত চিচাৰ অথবা এটা প্লাষ্টিকৰ বৈয়ামত নিমখ অলপ সৰহকৈ দি গোল নেমুবোৰ গোটেই বছৰটো খাব পৰাকৈ থৈ দিম আৰু মাজে মাজে ৰদাই থাকিম। আৰু এয়া চাওকচোন, মই 2 বছৰৰ আগতে ভৰাই থোৱা গোল নেমু আজিও খাব পৰা হৈ আছে, আৰু আশা কৰোঁ আপোনালোকেও সুবিধা হ'ব। আকৌ আহি গ'লোঁ ঘৰৰ শাকনি বাৰীখনলৈ, যিহেতুকে মোৰ এতিয়া দুপৰীয়া সাজ বনাব হৈ গ'ল। আৰু ঘৰৰ বাৰীৰ শাক খোৱাৰ সোৱাদেই বেলেগ নহয় জানো।
বাৰীৰ পৰা এয়া লফা শাক ছিঙি আনিলোঁ। লফা শাক আৰু মাছৰ টেঙা আঞ্জা বুলিলে কিমান লোভ লাগে নহয় জানো। মাছ আৰু লফা শাকৰ যিহেতুকে টেঙা আঞ্জা চিম্পুলকৈ বনাম, আজি ৰেচিপিটো শ্বেয়াৰ নকৰোঁ। আৰু মই এতিয়া আঞ্জাখন বনাবলৈ যাওঁ। কালি মোৰ সৰুতে পঢ়োৱা ছাৰৰ ছোৱালী সৰু বিয়া আছিলে, তালৈ মই গৈছিলোঁ আৰু অলপ ভিডিঅ' কৰি আনিছিলোঁ। ইয়াতে ভিডিঅ' ক্লিপটো লগাই দিছোঁ, আপোনালোকে চাওক আৰু এনজয় কৰক। মই মাছ আৰু লফা শাকৰ টেঙা আঞ্জাখন বনাই দিম। মই চিম্পুলকৈ ঘৰতে সাজি কাটি বিয়া খাবলৈ ওলাইছোঁ আৰু ডাইৰেক্ট আহি পাই গ'লোহি বিয়া ঘৰ। এয়া হৈছে মোৰ বা আৰু এয়া হৈছে আমাৰ ছাৰৰ ছোৱালী মানে কইনা, আৰু এয়া তামোল লোৱা ছোৱালী হৈছে ছাৰৰ ডাঙৰ ছোৱালী। ছাৰে ছোৱালীৰ বিয়াৰ ফূৰ্তিতে পূৰা নাচিছে। মই কিন্তু ভিডিঅ' কৰি থৈ দিছিলোঁ আৰু কেইকপিমান ফটো তুলিছোঁ আৰু ইয়াতে লগাই দিছোঁ। দুপৰীয়া সাজৰ আঞ্জাখন আলু, মাছ, বিলাহী, লফা শাকৰ টেঙা আঞ্জাখন এয়া চিম্পুলকৈ যিহেতুকে বনাইছিলোঁ, মই সেইটো কাৰণে ৰেচিপিটো নিদিলোঁ। আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো প্ৰথম চাইছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো ইতিমধ্যে